মাথাটো চৌসত্তৰ সংখ্যক গণৰাজ্য দিৱস মাজুলী জিলা প্ৰশাসন কাছাৰী মৈদামৰ পৰা চৌসত্তৰ সংখ্যক গণৰাজ্য দিৱসৰ আজিৰ কাৰ্যসূচীৰ পেৰেড কমাণ্ডাৰ উপ আৰক্ষী অধীক্ষক হিমাংশু গোহাঁই, সহযোগী পেৰেড কমাণ্ডাৰ হেমাংগ গগৈ, উপ পৰীক্ষক অসম আৰক্ষী তেখেতসকলৰ নেতৃত্বত কুচকাৱাজেৰে আজিৰ কাৰ্যসূচীৰ মাননীয় মুখ্য অতিথি আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাজুলী জিলা আয়ুক্ত শ্ৰীযুত ৰাতুল চন্দ্ৰ পাঠক ডাঙৰীয়াক অভিবাদন প্ৰদান কৰিব। এয়া অভিবাদন প্ৰদান কৰিবৰ বাবে আগবাঢ়িছে পেৰেড কমাণ্ডাৰ অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক হিমাংশু গোহাঁইৰ নেতৃত্বত কুচকাৱাজ দল। প্ৰথমে SIL ৰমেন কুমাৰ নাথৰ নেতৃত্বত চেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ এয়া অংকুৰ কলিতাৰ নেতৃত্বত আসাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন অভিবাদন প্ৰদান কৰিছে। এজিত ৰয় নেতৃত্বত ডিষ্ট্ৰিক্ট এক্সিকিউটিভ দল অভিবাদন প্ৰদান কৰিছে মুখ্য অতিথি মহোদয়। এয়া অৰুণজ্যোতি কছাৰীৰ নেতৃত্বত ডিষ্ট্ৰিক্ট হোমগাৰ্ডৰ দল। অসম আৰক্ষীৰ মহিলা আৰক্ষী দলক নেতৃত্ব প্ৰদান কৰিছে দীপিকা শৰ্মা, WSI দীপিকা শৰ্মাৰ নেতৃত্বত অভিবাদন প্ৰদান কৰিছে অসম আৰক্ষী মহিলা দল। এয়া ৰঞ্জিত পাটিলৰ নেতৃত্বত জেনেৰেল কলেজৰ NCC দল। গোবিন্দ পায়েঙৰ নেতৃত্বত মাজুলী মহাবিদ্যালয় NCC দল। এয়া প্ৰণৱ নৰহৰ নেতৃত্বত ৰঙাচাহী কলেজৰ NCC দল। বুদ্ধদেৱ নামৰ নেতৃত্বত মধ্য মাজুলী পাৰিজাত হায়াৰ ছেকেণ্ডেৰী স্কুল NCC দল। এয়া সুনন্দ মেনকৰ নেতৃত্বত জেনেৰেল কলেজৰ NCC দল। জ্যোতিষ্মান বৰাৰ নেতৃত্বত আউনীআটী হাইস্কুল NCC এয়াৰ ফ'ৰ্চ। এয়া কৃষ্ণকান্ত পায়েঙৰ নেতৃত্বত মাজুলী আউনীআটী হেমচন্দ্ৰ হাইস্কুলৰ NCC দল। মাজুলী আউনীআটী হেমচন্দ্ৰ হাইস্কুল গায়ত্ৰী ৰিম্পী চিত্ৰৰ নেতৃত্বত এয়া দীপজ্যোতি পায়েঙৰ নেতৃত্বত গড়মূৰ শ্ৰী শ্ৰী পীতাম্বৰদীপ গোস্বামী হায়াৰ ছেকেণ্ডেৰী স্কুলৰ স্কাউট দল। জুমি মিলিৰ নেতৃত্বত গড়মূৰ শ্ৰী শ্ৰী পীতাম্বৰদীপ গোস্বামী
হায়াৰ ছেকেণ্ডেৰী স্কুলৰ গায়ত্ৰী। এয়া জ্ঞান ভৰালীৰ নেতৃত্বত বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় মাজুলীৰ দল। উৎসৱ গায়নৰ নেতৃত্বত মাজুলী আউনীআটী হেমচন্দ্ৰ হাইস্কুল স্কাউট টিম। সুন্দৰ ব্যৱস্থাৰে অভিবাদন প্ৰদান কৰিছে মুখ্য অতিথি মহোদয়ক। অসম আৰক্ষীৰ 13 নং এপিবিএন বেণ্ড নেতৃত্ব প্ৰদান কৰিছে দিগন্ত হাজৰিকা। ধন্যবাদ জনাইছো। মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত মাজুলীবাসী ৰাইজৰ সহযোগত গাঁৱৰ কাছাৰী ময়দানত আয়োজন কৰা পৰৱৰ্তী ৭৬ সংখ্যক জনজাতি দিৱসৰ আজি এই কাৰ্যসূচী মাজুলী তথা অসমৰ বিভিন্ন ক্ষেত্ৰত আন্তৰিক সম্বৰ্ধনা প্ৰদান কৰা হ'ব। আমি সম্বৰ্ধনা অনুষ্ঠানলৈ আগুৱাই যাব বিচাৰিছোঁ। প্ৰথমেই আমি আমন্ত্ৰণ জনাব বিচাৰিছোঁ সেইগৰাকী ব্যক্তিক, আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত কৃষ্ণ শইকীয়া। বৈষয়িক কামে নহয়, আধ্যাত্মিকতাইহে জীৱন জাতিষ্কাৰ কৰে। যাৰ অন্তৰত ভক্তি আৰু আধ্যাত্মিকতা আছে, সি মানৱীয় মূল্যবোধৰ ভাগ্ৰামেৰে উদ্বুদ্ধ, তেওঁ এই জনতাৰ প্ৰকৃত। যেতিয়া এই মাজুলীবাসীয়ে নিজৰ আপোনজনক আত্মীয় স্বজনক অসমৰ বিভিন্ন স্থানত বা মাজুলীত ভিন্ন কাৰণবশতঃ পৃথিৱীৰ পৰা চিৰবিদায় দিব লগা হয়, তেতিয়া আত্মীয় স্বজনে তেনে ব্যক্তিৰ